আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা 2018 বৰ্ষৰ যেটো জিঅ' টেকিং কৰা হৈছিল এই জিঅ' টেকিং যদি আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ ফালৰ পৰা আপোনাৰ ঘৰত যাই জিঅ' টেকিং কৰা আছে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো লিষ্ট আহিছে এই লিষ্টতো আপোনালোকৰ নাম আছে তাৰ পিছতো আপোনালোকে এই পৰ্যন্ত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা টোটেল 1,48,000 টকা আপোনালোকে এই পৰ্যন্ত পাবলৈ সক্ষম হোৱা নাই তেতিয়া হলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আহি আপোনালোকে স্পষ্টভাৱে চাই ল'ব পাৰিব যে কিহৰ কাৰণে আপোনাৰ নিজৰ বেংক একাউণ্টত এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 32,500 টকা এই পৰ্যন্ত সমোৱা নাই যদি আপোনালোকে চাব বিচাৰে তেতিয়া হলে এইটো যেটো পেজ আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই পেজটোত প্ৰথমে আপোনালোকৰ আহিব লাগিব ইয়াতে অহাৰ লগে লগে এইটো যেটো 3 লাইন ইয়াতে আপোনালোকে চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তলফালে এইটো যেটো আৱাজ শব্দ বুলি লিখা আছে এই আৱাজ শব্দত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো ৰিপৰ্ট বুলি লিখা আছে এই ৰিপৰ্টত আপুনি ক্লিক কৰিব এই পেজটো ওপেন হৈ যোৱাৰ লগে লগে এইটো যেটো 1 নম্বৰ অপচন চাবলৈ পাৰিছে যত লিখা আছে ফিজিক্যাল প্ৰগ্ৰেছ ৰিপৰ্টছ ইয়াৰে যেটো 6 নম্বৰ অপচন আছে যত লিখা আছে পঞ্চায়ত ওয়াইজ ইনকমপ্লিট হাউস এই 6 নম্বৰ অপচনত আপোনালোকে ক্লিক কৰি দিব এইবাৰ আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে 2024-25 বৰ্ষ এটো সেমে ৰাখিব দিব তাৰ পিছত সেকেন্ড যেটো অপচন আছে যত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এটিও সেম ৰাখিব আপুনি ক্লিক কৰিব এটো যেটো অল ষ্টেটস বুলি লিখা আছে ইয়াতে ক্লিক কৰি আপুনি কোনটো ৰাজ্যত বসবাস কৰে তাতে আপোনালোকে ক্লিক কৰিব তাৰ পিছত আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰি এইবাৰ আপুনি নিজে কোনটো জিলাত বসবাস কৰে হেইটো জিলাৰ নাম যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে সিলেক্ট কৰিব তাৰ পিছত এইবাৰ আপোনালোকে আকৌ এইটো যেটো সিলেক্ট বুলি লিখা আছে এই সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো ব্লকৰ অধীনত বসবাস কৰে হেইটো ব্লকৰ নাম যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো সিলেক্ট বুলি লিখা আছে ইয়াতে ক্লিক কৰি আপুনি নিজে কোনটো গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে হেইখন গাঁও পঞ্চায়তৰ নাম যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰি এইটো যেটো ক্যাপচা নম্বৰ ইয়াতে চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো এই খালি ঠাইত এন্টাৰ কৰি এইটো যেটো সাবমিট বুলি লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব নিজৰ ক্যাপচা নম্বৰটো মাৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যিখন গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলো সেইখন গাঁও পঞ্চায়তৰ অধীনত টোটেল দুটা গাঁও আছে অৰ্থাৎ কি এইটো যেটো ভিলেজ নেম ইয়াতে চাবলৈ পাৰিছে 1 নম্বৰ 2 নম্বৰ দুটা গাঁও এই দুটা গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা 2025 বৰ্ষৰ যেটো নতুন ভেৰিফাইড লিষ্ট এটা মুকলি কৰিছে এই লিষ্ট অনুযায়ী টোটেল ঘৰ স্যাংশন হৈছে এইখন গাঁৱত 74টা এই পৰ্যন্ত কমপ্লিট হৈছে কেৱল মাত্ৰ 3টা ঘৰ আৰু বাকি 71টা ঘৰ এই পৰ্যন্ত ইনকমপ্লিট হৈ আছে 2 নম্বৰ যেটো গাঁও আছে এই গাঁওখনত 2025 বৰ্ষৰ যেটো নতুন ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্ট অনুযায়ী টোটেল 9টা ঘৰ স্যাংশন কৰি দিয়া হৈছে এই পৰ্যন্ত কেৱল মাত্ৰ 3টা ঘৰ কমপ্লিট হৈছে বাকি 6টা ঘৰ কিন্তু ইনকমপ্লিট হৈ আছে যদি আপোনালোকে এইটো চাব বিচাৰে যে মই এইখন গাঁৱত ধৰক বসবাস কৰো এইখন গাঁৱত কোন কেইজন মানুহৰ ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা 2025 বৰ্ষত ঘৰ স্যাংশন হৈছে এই বস্তুটো যদি চাব বিচাৰে তেতিয়া হলে এইটো যেটো 71 বুলি লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়া চাওক ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিব ওপৰত বেনিফিচিয়াৰী নাম কিমান টকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা ধাৰ্য কৰা হৈছে হেইটো আপোনালোকে চাব পাৰিব কোনটো ডেটত এওঁলোকৰ ঘৰ স্যাংশন কৰি দিয়া হৈছে এইটো আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিব এয়া চাওক বেনিফিচিয়াৰী নাম তাৰ পিছত এইজন মানুহক টোটেল 1,30,000 টকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা স্যাংশন কৰি দিয়া হৈছে আৰু এইজনক ঘৰ স্যাংশন কৰি দিয়া হৈছে 28 ফেব্ৰুৱাৰী 2025 বৰ্ষ আজি যেহেতু 25 তাৰিখ আজিৰ পৰা প্ৰায় আপোনালোকৰ 1 মাহ 2 দিন আগত এইজন মানুহৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা চৰকাৰী এটা ঘৰ স্যাংশন কৰি দিয়া হৈছে বহুতৰে এনেকুৱা দেখা গৈছে যে এইখন লিষ্টত তেওঁলোকৰ নাম আছে বা জিঅ' টেকিং কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা যেটো লিষ্ট মুকলি কৰিছে এই লিষ্টখনতো নাম আছে তাৰ পিছতো এই পৰ্যন্ত কিছুমান মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা যেটো প্ৰথম কিস্তি আছে টোটেল 32,500 টকা এই টকাখিনি এওঁলোকৰ বেংক একাউণ্টত সমোৱা নাই যদি আপোনালোকে চাব বিচাৰে যে কি প্ৰবলেমত বেংক একাউণ্টৰ প্ৰবলেম কিবা ডকুমেন্টৰ প্ৰবলেম আধাৰ কাৰ্ডৰ প্ৰবলেম
কি প্ৰব্লেমৰ কাৰণে আপোনালোকৰ বেংক একাউণ্টত এই পৰ্যন্ত নাম থকাৰ পিছত জিঅ' টেকিং কৰাৰ পিছত চৰকাৰী ঘৰৰ টকা আপুনি লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে ধৰক এইটো আপোনাৰ নাম এই লিষ্টখনত আপোনাৰ নাম আছে তেতিয়াহ'লে এইটো যেটো আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ইয়ালৈকে প্ৰথমে আহি এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে প্ৰথমে এনেদৰে কপি কৰি ল'ব ইয়াতে কপি কৰি লৈ আপোনালোকে বেক কৰিব বেক কৰি এবাৰ আপোনালোকে ওপৰ ফালে স্ক্ৰল কৰিব ওপৰ ফালে স্ক্ৰল কৰি এইটো যেটো 3 ডট ইয়াতে চাবলৈ পাৰিছে এই 3 ডটত আপোনালোকে আৰু একবাৰ ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো ষ্টেক হোল্ডাৰ্স বুলি লিখা আছে এই ষ্টেক হোল্ডাৰ্সত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে প্ৰথম যেটো অপচন আছে PMEYG বেনিফিচিয়াৰী বুলি যে ইয়াতে চাবলৈ পাৰিছে 1 নম্বৰ অপচন ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ৰেজিষ্ট্ৰেচন নাম্বাৰ এই ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াত আহি মই যেটো নাম্বাৰ এটা কপি কৰিলো এই নাম্বাৰটো ইয়াতে আপোনালোকে পেষ্ট কৰিব ইয়াতে পেষ্ট কৰি এইটো যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো আপোনালোকে ইয়াতে এন্টাৰ কৰি এইটো যেটো সাবমিট বুলি লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব মই যিজন মানুহৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ তাতে এন্টাৰ কৰি সাবমিট কৰিলো সেইজন মানুহৰ অল ডিটেইলছ ইয়াতে চাব পাৰিব অৰ্থাৎ প্ৰথমে আছে বেনিফিচিয়াৰী ডিটেইলছ তলফালে স্ক্ৰল কৰিলে আপোনালোকে তাৰ পাৰ্সোনাল ডিটেইলছ খন চাব পাৰিব তাৰ তলত স্ক্ৰল কৰিলে আপোনালোকে বেংক ডিটেইলছ স্যাংচন কোনটো তাৰিখত হৈছে এইটো যেটো FTO ডিটেইলছ আপোনালোকে চাবলৈ পাৰিছে এই FTO ডিটেইলছত আপোনালোকে আহিব ইয়ালৈকে আহিল FTO নাম্বাৰ ইয়াতে চাবলৈ পাৰিছে এই FTO নাম্বাৰ আপোনালোকে এনেদৰে কপি কৰিব এইটো কপি কৰি আপোনালোকে ওপৰ ফালে স্ক্ৰল কৰিব ওপৰ ফালে স্ক্ৰল কৰিলে এইটো যেটো 3 লাইন ইয়াতে আপোনালোকে চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি আপোনালোকে আৰু একবাৰ এইটো যেটো আৱাজ সফট বুলি লিখা আছে এই আৱাজ সফটত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি এইবাৰ আপোনালোকে এইটো যেটো 3 নম্বৰ অপচন চাবলৈ পাৰিছে FTO ট্ৰেকিং বুলি এই FTO ট্ৰেকিংত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো FTO নাম্বাৰ যেটো আপোনালোকে চাবলৈ পাৰিছে ইয়ালৈকে আহি আপোনালোকে এইটো যেটো এন্টাৰ FTO নাম্বাৰ বুলি ইয়াতে লিখা আছে এই FTO নাম্বাৰ ইয়াত মই অলপ আগত যেটো FTO নাম্বাৰ কপি কৰি লৈ আহিলো হেইটো বস্তু ইয়াতে আপোনালোকে পেষ্ট কৰি দিব ইয়াতে পেষ্ট কৰি আপোনালোকে তলফালে এইটো যেটো ক্যাপচা কোড চাবলৈ পাৰিছে এই ক্যাপচা কোডটো আপোনালোকে ইয়াতে বহুৱাই দি এইটো যেটো সাবমিট বুলি লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিয়ক FTO সেন্ড কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এইটো তাৰিখত তাৰ পিছত FTO ৰিসিভ কৰিছে এইটো তাৰিখত ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে FTOৰ ফালৰ পৰা সেন্ড কৰিছে আপুনি যেটো বেংক ডিটেইলছ প্ৰধানমন্ত্ৰী আৱাস যোজনাত যেতিয়া এপ্লাই কৰিছিল হেই তেতিয়া দিছিল হেই বেংকক টকাখিনি সেন্ড কৰিছে ইমান তাৰিখত ইয়াতে চাবলৈ পাৰিছে 20 তাৰিখ 3 মাহ 2025 বৰ্ষত তাৰ পিছত বেংকৰ পৰা ৰিসিভ কৰিছে ইয়াতে চাবলৈ পাৰিছে 21 তাৰিখ 3 মাহ 2025 বৰ্ষত তাৰ পিছত আপোনালোকে ইয়াতে চাবলৈ পাৰিছে বেংকে আকৌ আপোনাৰ যেটো বেংক ডিটেইলছ আছে বা বেংক একাউণ্ট নম্বৰ আছে হেইটো বেংক একাউণ্ট নম্বৰত পইচাখিনি সেন্ড কৰিছে 21 তাৰিখ 3 মাহ 2025 বৰ্ষত তাৰ পিছত আপোনালোকে চাবলৈ পাৰিছে অল ৰেসপন্স ৰিসিভড অৰ্থাৎ কি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা যিকেইটা স্টেপ পাৰ হৈ আপোনাৰ বেংক একাউণ্টত পইচাখিনি আহিব লাগে গোটেইখিনি কমপ্লিট হৈছে কাৰণে ইয়াতে 6 নম্বৰ যেটো অপচন চাবলৈ পাৰিছে অল ৰেসপন্সেস ৰিসিভড অৰ্থাৎ কি সকলোখিনি প্ৰসেস যেতিয়া কমপ্লিট হ'ব তাৰ পিছতহে আপোনাৰ বেংক একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা প্ৰথম কিস্তি যেটো 32500 টকা আছে এই টকাখিনি সোমাব বা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব